নমস্কাৰ বন্ধু বান্ধৱীসকল টিপ ডেছক্ৰাইবছ ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিবলৈ ওলাইছোঁ আমাৰ যোৱা 27 তাৰিখে আমাৰ ভাৰতৰ সংবিধানত যিকেইখন নতুন আমাৰ কৃষি আইন সন্নিহিত হৈ গ'ল সেই আইনকেইখনৰ বিষয়ে এই ভিডিঅ'টোত মই অকণমান চমু আভাস দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আমি এই আইনকেইখনৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ এইকাৰণে কাৰণ আমি সকলোৱে জানো যে খাদ্য তথা খাদ্যৰ উপাদানসমূহৰ ওপৰত আমি সকলোৱে নিৰ্ভৰ কৰোঁ আৰু লগতে আমি এইটো কথা আমি এনেকৈ ভাবিব নালাগিব যে এই আইনকেইখনে কেৱল পাঞ্জাৱ হাৰিয়ানা তথা আন ৰাজ্যৰ ওপৰতহে প্ৰভাৱ পেলাব পাৰে, আমাৰ অসমত প্ৰভাৱ নেপেলায়। এনেকুৱা আমি ভবাটো ভুল হ'ব বন্ধু বান্ধৱীসকল, কাৰণ আমি সকলোৱে জানো যে অসমৰ মানুহেও পঞ্জাৱৰ চাউল গম ইত্যাদিৰ ওপৰত ভালকৈ নিৰ্ভৰ কৰে। আমি এই আইনকেইখনৰ বিষয়ে অলপ বুজিব লাগিব, কি সমস্যা হৈছে কৃষকসকলৰ। সেই তাকে মই এই ভিডিঅ'টোত আপোনালোকক এটা চমু আভাস দিবলৈ চেষ্টা চলাম। বন্ধু বান্ধৱীসকল মই কোনো এক্সপাৰ্ট এনালাইচিছ নহয়, তথাপি মই অলপ সহজ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে কমেণ্ট বক্সত জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল এই তিনিখনেই হৈছে সেইকেইখন কৃষি আইন যিকেইখন আমাৰ যোৱা 27 তাৰিখে ভাৰতৰ সংবিধানত সন্মিলিত হৈ গ'ল। আপোনালোকে এই আইনকেইখন মনত ৰাখিব নামকেইটা, ঠিক আছে। 1 নম্বৰ দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট 2020, 2 নম্বৰ দ্য ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অন প্ৰাইচ এচিউৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020, 3 নম্বৰ দ্য এছেঞ্চিয়েল কমোডিটিছ এক্ট 2020, ঠিক আছে। কিন্তু বন্ধু বান্ধৱীসকল আমি পাঞ্জাৱ হাৰিয়ানা তথা ভাৰতৰ অন্যান্য কিছুমান ৰাজ্যত এই আইনকেইখনৰ বাবে যে প্ৰতিবাদৰ সৃষ্টি হৈছে তাৰ বিষয়ে জনাৰ আগতে আমি মূল কেইটামান বিষয়ৰ ওপৰত আমি অকণমান চমু আভাস ল'ব লাগিব। আমি প্ৰথমতে সেইকেইটা বিষয়ে আলোচনা কৰিম, ঠিক আছে। বন্ধু বান্ধৱীসকল এই সমগ্ৰ কৃষক প্ৰতিবাদৰ আঁৰত আচলতে এটা গুৰুত্বপূৰ্ণ বিষয় লুকাই আছে, সেইটো হৈছে APMC। APMC অৰ্থাৎ এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেটিং কমিটি, ঠিক আছে। এতিয়া APMCৰ বিষয়ে আমি অলপ জানি লওঁ। APMCৰ আমি যদি ইতিহাস চাবলৈ যাওঁ বন্ধু বান্ধৱীসকল, APMCৰ জন্ম আমাৰ ব্ৰিটিছ শাসনাধীন ভাৰত চৰকাৰৰ দিনতে হৈছিল, ঠিক আছে। এতিয়া প্ৰথমতে APMC APMRৰ ৰূপ লৈছিলে, APMR হিচাপে গঠন হৈছিলে। APMR মানে এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেট ৰেগুলেশ্যন, ঠিক আছে। তেতিয়া লাহে লাহে পৰ্যায়ক্ৰমে নতুন নতুন কমিটি গঠন হ'ল নতুন নামেৰে, আৰু তেনেদৰে যেতিয়া সেউজ বিপ্লৱ আৰম্ভ হৈছিলে ভাৰতত, ঠিক সেইখিনি সময়তে সমান্তৰালভাৱে 1960 পৰা 1970 চনৰ মাজভাগত APMC অৰ্থাৎ এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেটিং কমিটি সম্পূৰ্ণৰূপে আমাৰ ভাৰতত গঠন হৈছিল, ঠিক আছে। বন্ধু বান্ধৱীসকল APMCৰ বিষয়ে আমি সহজ ভাষাত বুজিব লাগিলে আমি এনেকৈ বুজিব লাগিব যে APMCবিলাক আচলতে কিছুমান চৰকাৰী বজাৰ, য'ত আমাৰ খেতিয়কসকলে যদি নিজৰ উৎপাদিত খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ লৈ যায় তেন্তে তেওঁলোকে তেওঁলোকৰ খাদ্য সামগ্ৰীবিলাক চৰকাৰে পূৰ্বতে নিৰ্ধাৰণ কৰি দিয়া এটা ন্যূনতম দামৰ ভিত্তিত এটা উপযুক্ত দামত বিক্ৰী কৰিব পাৰে, যিটো তেওঁলোকে হয়তো যদি বাহিৰত তেওঁলোকে নিজাববীয়াকৈ বিক্ৰী কৰে সেইটো লাভৰ পৰা তেওঁলোকে বঞ্চিত হ'ব পাৰে। নেক্সট বিষয়টো হৈছে MSP মিনিমাম ছাপৰ্ট প্ৰাইচ। সেইটো অসমীয়াত ন্যূনতম সমৰ্থন মূল্য বুলি কয়। ন্যূনতম সমৰ্থন মূল্য এনেকুৱা এটা মূল্য বন্ধু বান্ধৱীসকল যিটো আমাৰ ভাৰত চৰকাৰে আমাৰ ভাৰতৰ খেতিয়কসকলক তেওঁলোকে যেতিয়া কিবা এটা খেতি কৰিবলৈ ওলায়, খেতি কৰাৰ আগতে তেওঁলোকৰ এই খেতিৰ পৰা উৎপাদন হ'বলগীয়া শস্যসমূহৰ ওপৰত এটা দাম নিৰ্ধাৰণ কৰি দিয়ে ভাৰত চৰকাৰে। তো যাতে সেই খেতিবিলাক উৎপাদন হোৱাৰ পিছত যদি সেই খেতিৰ মানে ডিমাণ্ড নোহোৱা হয় বা বজাৰত দাম কমি যায়, তেতিয়া যাতে সেই খেতিয়কসকলে লোকচানৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে চৰকাৰে তেওঁলোকৰ খেতিবিলাকৰ ওপৰত এটা দাম নিৰ্ধাৰিত কৰি থৈ দিয়ে। বন্ধু বান্ধৱীসকল ধৰা হ'ল কোনোবা খেতিয়কে মানে ধানৰ খেতি কৰিব, তেওঁ সেই ধান খেতি কৰাৰ আগতে চৰকাৰে আচলতে ধৰা হ'ল তেওঁ ধানৰ খেতিৰ ওপৰত এটা ন্যূনতম সমৰ্থন মূল্য যিটোক আমি MSP বুলি কওঁ, ধৰা হ'ল সেই ধান খেতিৰ বাবে তেওঁক চৰকাৰে 2000 টকা প্ৰতি কুইণ্টেল দিয়া বুলি নিৰ্ধাৰণ কৰি থৈ দিলে। যেতিয়া তেওঁৰ সেই ধানৰ খেতিবিলাক উৎপাদন হ'ব, তেতিয়া উৎপাদিত হোৱাৰ পিছত যদি ধৰা হ'ল বাহিৰা মাৰ্কেটত অপেন মাৰ্কেটত সেই ধানৰ দাম প্ৰতি কুইণ্টেল 1500 টকা হৈ যায়, তো তেতিয়া আপোনালোকে নিশ্চয় জানে যে খেতিয়কজনৰ লছ হৈ যাব। কিন্তু যদি খেতিয়কজনে
APMC বা FCI ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া বা APMC মই যিটো অলপ আগত ডিছকাশ্যন কৰিলোঁ, এইবিলাক চৰকাৰী বজাৰত যদি নিজৰ সেই ধানবিলাক বিক্ৰী কৰে, তেন্তে এই ন্যূনতম সমৰ্থন মূল্য যিটো চৰকাৰে দিয়া বুলি কৈছিল 2000 টকা প্ৰতি কুইণ্টেল ধানৰ বাবদ, সেইটো তেওঁলোকে কমচে কম লাভ কৰিব আৰু যাৰ ফলত তেওঁলোকে লোকচানৰ পৰা বাচিব। চ' এইটোৱে হৈছে MSP। ঠিক আছে বন্ধু বান্ধৱীসকল, MSP বা ন্যূনতম সমৰ্থন মূল্য আচলতে কৃষকসকলৰ বাবে কোনো জীৱন ধাৰণতকৈ কম নহয়। আৰু এটা কথা মনত ৰাখিব বন্ধু বান্ধৱীসকল, ন্যূনতম সমৰ্থন মূল্য সদায় চৰকাৰে খেতি কৰাৰ আগত নিৰ্ধাৰণ কৰে। ঠিক আছে, বিফৰ দ্য ছয়িং ছিজন। আৰু এই দামটো নিৰ্ধাৰণ কৰে এখন কমিশ্যনে, যাক কোৱা হয় কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ, যিখন স্থাপিত হৈছিলে 1965 চনত। ঠিক আছে, আৰু এই কমিশ্যনখন হেড কৰে, এই কমিশ্যনখনৰ মুৰব্বীজন হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। আৰু এটা লগতে মনত ৰাখিব বন্ধু বান্ধৱীসকল, এই যিটো MSP বা ন্যূনতম সমৰ্থন মূল্য দিয়া হয় চৰকাৰৰ ফালৰ পৰা, এইটো কিন্তু সকলো কৃষি উৎপাদিত খাদ্য সামগ্ৰীৰ ওপৰত দিয়া নহয়। এইটো মাত্ৰ এতিয়ালৈকে 22টা সামগ্ৰীৰ ওপৰতহে দিয়া হয়। আমি জানিম বন্ধু বান্ধৱীসকল APMC বিলাক কেনেদৰে কাম কৰে। চ' মই আগতে কৈছোঁ বন্ধু বান্ধৱীসকল, APMC বিলাক আচলতে কিছুমান চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আমাৰ বজাৰ কেন্দ্ৰ বা ষ্ট'ৰ হাউচ, য'ত আমাৰ খেতিয়কসকলে যেতিয়া তেওঁলোকৰ খেতিবিলাক বিক্ৰী কৰিবলৈ লৈ যায়, তেতিয়া তেওঁলোকে তাতে এটা চৰকাৰে পূৰ্বতে নিৰ্ধাৰণ কৰি দিয়া MSPৰ এটা ভিত্তিত এটা মানে উচিত মূল্যত তেওঁলোকৰ সামগ্ৰীবিলাক বিক্ৰী কৰিব পাৰে। কিন্তু তেওঁলোকৰ সামগ্ৰীবিলাক মানে কিনে কোনে, মানে ক্ৰয় কৰে কোনে? আচলতে AMCPত কিছুমান মিডিলমেন থাকে বন্ধু বান্ধৱীসকল। মিডিলমেন মানে আচলতে বেপাৰী হয়। চ' সেই বেপাৰীবিলাকে আমাৰ খেতিয়কসকলৰ যিবিলাক কৃষি উৎপাদিত সামগ্ৰীবিলাক থাকে সেইবিলাক কিনি লয়। ঠিক আছে, তাতে অৱশ্যে আমাৰ খেতিয়কসকলক এটা উপযুক্ত দাম দিয়ে, কাৰণ চৰকাৰে যিটো MSP ফিক্স কৰি দিয়ে সেইটোৰ ওপৰত ভিত্তি কৰি এটা উপযুক্ত মূল্য এই বেপাৰীবিলাকে খেতিয়কসকলক দিব লগা হয়। APMC যিবিলাক অঞ্চলত থাকে বা যিবিলাক জিলাত থাকে, সেই অঞ্চলৰ সমগ্ৰ খেতিয়কে আচলতে APMCৰ দ্বাৰাহে নিজৰ উৎপাদিত শস্য সামগ্ৰীসমূহ বিক্ৰী কৰিব লাগে চৰকাৰী নিয়ম মতে। কিন্তু প্ৰকৃততে তেনেকুৱা পৰিলক্ষিত নহয়, কিয়নো যদি APMCৰ বাহিৰত খেতিয়কসকলে নিজৰ শস্যবিলাক যদি বেছি দামত বিক্ৰী কৰিব সুযোগ পায়, তেন্তে তেওঁলোকে APMCত বিক্ৰী কৰিব কিয়? সেইটো হৈছে ডাঙৰ কথা। চ' এনেকুৱা আচলতে কোনো মানে প্ৰকৃততে এনেকুৱা পৰিলক্ষিত নহয় যে সকলো খেতিয়কে আচলতে APMCৰ দ্বাৰাহে নিজৰ খাদ্য সামগ্ৰী বিক্ৰী কৰে। আচলতে যিবিলাক ডাঙৰ খেতিয়ক সেইবিলাকেহে APMCৰ দ্বাৰা নিজৰ খাদ্য সামগ্ৰী মানে বিক্ৰী কৰে, কাৰণ খাদ্য সামগ্ৰীসমূহ ষ্ট'ৰ কৰিবলৈ জাগা লাগে, যিবিলাক আমাৰ ঘৰত তেনেকুৱা জাগাটো ষ্ট'ৰ কৰাটো সম্ভৱ নহয়। যিহেতু APMCত তেনেকুৱা ষ্ট'ৰ কেপাচিটি আছে, সেইবাবেহে APMCত কিছুমান খেতিয়কে নিজৰ মানে খেতিবিলাক বিক্ৰী কৰিবলৈ বাধ্য হয়। আচলতে বন্ধু বান্ধৱীসকল, এইবিলাক আপোনালোকে ফটোত দেখা পাইছে, APMC এনেকুৱা হয় আচলতে। ইয়াতে চাওক, খেতিয়কবিলাকে নিজৰ নিজৰ উৎপাদিত খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ লৈ আহিছে। ইয়াতে এনেকুৱা ষ্ট'ৰ কৰিও ৰখা হয় আমাৰ খাদ্য সামগ্ৰীবিলাক। চ' এইবিলাক আমাৰ অসমৰ APMC নহয়। অসমত আমাৰ APMC আছেনে নাই মই ঠিক বিচাৰি পোৱা নাই বন্ধু বান্ধৱীসকল। যদি আপোনালোকে জানে আমাক অসমত ক'ৰবাত APMC আছে, তেন্তে কমেণ্ট বক্সত জনাব। সকল, এতিয়া আহিছোঁ আমাৰ প্ৰথম আইনখনলৈ, আমাৰ কৃষি আইনখনলৈ, যিখনৰ নাম হৈছে দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট 2020। চ' বন্ধু বান্ধৱীসকল, এতিয়া এই আইনখন অহাৰ ফলত আমাৰ কি কি পৰিৱৰ্তন আহিব পাৰে তাৰ বিষয়ত আমি জানিম। চ' বন্ধু বান্ধৱীসকল, এই আইনখন অহাৰ ফলত এতিয়া কি হ'ব? এতিয়া আমাৰ খেতিয়কবিলাকে আমাৰ APMC বা FCI এইবিলাক চৰকাৰী মানে বিক্ৰী কেন্দ্ৰৰ সহায় নোলোৱাকৈ বা আমাৰ মধ্যভোগী যিবিলাক তাতে মিডিলমেন থাকে বা বেপাৰী থাকে, সেইবিলাকৰ সহায় নোলোৱাকৈ আচলতে নিজাববীয়াকৈ নিজৰ খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব। কোনো ব্যক্তিগত খাদ্য বিতৰণকাৰী প্ৰতিষ্ঠান বা ব্যক্তিগত কোনোবা মানে ডাঙৰ ডাঙৰ বেপাৰীৰ লগত নিজে দাম দৰ ঠিক কৰিব পাৰিব। ঠিক আছে, ক'ব গ'লে বন্ধু বান্ধৱীসকল, এতিয়া প্ৰাইভেট যিবিলাক ডাঙৰ ডাঙৰ খাদ্য বিতৰণকাৰী প্ৰতিষ্ঠান বা ডাঙৰ ডাঙৰ বেপাৰীবিলাকেও নিজাববীয়াকৈ তেওঁলোকে মানে প্ৰত্যক্ষভাৱে খেতিয়কসকলৰ লগত মানে উৎপাদিত শস্যবিলাকৰ ওপৰত এটা দাম দৰত লিপ্ত হ'ব পাৰিব।
যিটো আগতে নোৱাৰিছিলে ঠিক আছে সেইটো মানে পৰিৱৰ্তন আহিব এতিয়া আৰু খেতিয়কসকলেও নিজৰ খাদ্য সামগ্ৰীসমূহ নিজৰ ৰাজ্যৰ বাহিৰৰ আন ৰাজ্যত বিক্ৰী কৰিব পাৰিব কিন্তু বন্ধু বান্ধৱীসকল এইটো আচলতে আগৰ পৰাই হৈ আহিছিলে এনেকুৱা নহয় যে APMC থকাৰ কাৰণে সকলো খেতিয়কে কেৱল APMCৰ দ্বাৰাহে নিজৰ খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিছিলে আগৰ পৰাই APMC থকাৰ সময়ৰ পৰাও খেতিয়কসকলে নিজৰ য'ত সুবিধা পায় য'ত লাভ বেছি তেতিয়া বাহিৰত বিক্ৰী কৰি আহিছে ইমান দিনে সো এইটো চিন্তনীয় বিষয় নহয় বিষয় আচলতে খেতিয়কসকলৰ এইটো হৈছে যে যদি এই প্ৰাইভেট সেক্টৰসমূহ যিবিলাক প্ৰাইভেট বেপাৰীবিলাকে যেতিয়া আমাৰ খেতিয়কসকলৰ লগত মানে প্ৰত্যক্ষভাৱে নিজৰ উৎপাদিত শস্য সামগ্ৰীবিলাকৰ ওপৰত লেনদেন কৰিব পাৰিব সো তেতিয়া কি হ'ব এই আমাৰ প্ৰাইভেট সেক্টৰবিলাকে আমাৰ MCPৰ বা আমাৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া সেইবিলাকৰ যিবিলাক MSP দিয়ে তাতকৈ হয়তো বেছি দামত মানে ক্ৰয় কৰিব প্ৰথম অৱস্থাত সো তেতিয়া কি হ'ব আমাৰ খেতিয়কসকলে সকলোৱে প্ৰাইভেট সেক্টৰতে নিজৰ খেতিবিলাক মানে বিক্ৰী কৰিবলৈ ওলাব কিন্তু লাহে লাহে যেতিয়া এই প্ৰাইভেট প্ৰতিষ্ঠানবিলাক লাভান্বিত হ'ব আৰু যেতিয়া আমি সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰত খেতিয়কসকলে তেওঁলোকৰ ওপৰত মানে নিৰ্ভৰ হৈ যাব তেতিয়া হয়তো পিছৰ পৰ্যায়ত এই মানে প্ৰাইভেট প্ৰতিষ্ঠানসমূহে মানে খেতিয়কসকলক শোষণ কৰাৰ এটা ৰাস্তা পাব আৰু তেতিয়ালৈকে আমাৰ যিবিলাক চৰকাৰী AMCP আছে APMC আছে এইবিলাক প্ৰতিষ্ঠান হয়তো তেতিয়ালৈকে বিকল হৈ যাব আৰু চৰকাৰৰ ফালৰ পৰা যিবিলাক MSP ন্যূনতম সমৰ্থন মূল্য আগবঢ়োৱা হয় খেতিয়কসকলক সেইবিলাকৰ পৰাও হয়তো আমাৰ খেতিয়কসকল বঞ্চিত হ'ব সো খেতিয়কসকলৰ এইটোৱে চিন্তা যে খেতিয়কসকল আচলতে এই প্ৰাইভেট সেক্টৰ অহাৰ পিছত মানে তেওঁলোকে শোষণ হোৱাৰ এটা পথ প্ৰশস্ত হোৱা বুলি তেওঁলোকে চিন্তা কৰি আছে আৰু এটা চিন্তা কৰিছে তেওঁলোকে যেহেতু প্ৰাইভেট সেক্টৰৰ বহুত ডাঙৰ প্ৰতিষ্ঠান বা ডাঙৰ বেপাৰীবিলাকে তেওঁলোকৰ লগত লেনদেন কৰিব তেওঁলোকৰ উৎপাদিত শস্যবিলাক লৈ তেওঁলোকে মানে এইটোও চিন্তা কৰে যে এই লেনদেনতো আচলতে মধ্যভোগী কিছুমান উৎপত্তি হ'ব আৰু তেওঁলোকে অৱশেষত কৃষকসকলক শোষণ কৰিব আইনখন হৈছে বন্ধু বান্ধৱীসকল দ্য ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অন প্ৰাইচ এচিউৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020 সো বন্ধু বান্ধৱীসকল এইখন আইনেও আচলতে সেইটো কথাকে কৈছে যে ডাঙৰ প্ৰাইভেট এণ্টাৰপ্ৰাইজবিলাক আৰু ডাঙৰ বেপাৰীবিলাক প্ৰত্যক্ষভাৱে খেতিয়কসকলৰ লগত এটা মানে দাম দৰত লিপ্ত হ'ব পাৰিব যিটো আগতে নোৱাৰিছিলে সো এতিয়া এই প্ৰাইভেট সেক্টৰসমূহে আমাৰ ভাৰত চৰকাৰে যেনেকৈ আমাৰ খেতিয়কসকলক খেতি কৰাৰ আগতে মানে এটা ন্যূনতম সমৰ্থন মূল্য আগবঢ়াইছিলে ঠিক তেনেকৈ এই প্ৰাইভেট সেক্টৰবিলাকেও এতিয়া আমাৰ খেতিয়কবিলাকৰ যিকোনো মানে খেতি কৰাৰ আগতে এটা দাম নিৰ্ধাৰণ কৰি দিব পাৰিব যে এইখিনি দামত আমি আপোনালোকৰ শস্যখিনি কিনিম সো তেনেকুৱা এতিয়া ফেচিলিটিখিনি এই প্ৰাইভেট সেক্টৰৰ বেপাৰীবিলাক বা প্ৰতিষ্ঠানবিলাকেও লাভ কৰিব সো এইখন আইনে আচলতে তেওঁলোকৰ এইবিলাক পথ প্ৰশস্ত কৰি দিলে সো আচলতে সেইবিলাকে মেইন চিন্তা বন্ধু বান্ধৱীসকল কৃষকসকলৰ যে এইবিলাক অহাৰ ফলত আচলতে APMCবিলাক আৰু চৰকাৰী যিবিলাক সাহায্য পাইছিলে MSP এইবিলাক আচলতে লাহে লাহে নাইকিয়া হৈ যাব বন্ধু বান্ধৱীসকল ভাৰত চৰকাৰে এইটো কথা স্পষ্টকৈ উল্লেখ কৰা নাই যে APMC বা আমাৰ চৰকাৰী যিবিলাক ন্যূনতম সমৰ্থন মূল্য আগবঢ়ায় সেইবিলাক যে বন্ধ হৈ যাব এই প্ৰাইভেটাইজ হোৱাৰ ফলত সেনেকুৱা আচলতে ভাৰত চৰকাৰে উল্লেখ কৰা নাই কিন্তু এইটো আচলতে আমাৰ সমগ্ৰ খেতিয়কসকলৰ এটা মনৰ ধাৰণা বা চিন্তা যে আচলতে লাহে লাহে সেইবিলাক বিকল হৈ যাব আৰু সেইটো নোহোৱা নহয় বন্ধু বান্ধৱীসকল কাৰণ আমি সকলোৱে জানো যেতিয়া কিবা এটা বস্তু প্ৰাইভেটাইজ হৈ যায় তেতিয়া আমাৰ প্ৰাইভেট কোম্পানীবিলাক আমাৰ পাব্লিকৰ মাজত আহিলে সদায় প্ৰথমতে আমাৰ পাব্লিকক নানা ৰকমৰ প্ৰলোভন দিয়ে তেওঁলোকৰ মানে বিজনেছটো বঢ়াই নিবৰ কাৰণে সো আমি তেতিয়া তেওঁলোকৰ ওপৰত লাহে লাহে নিৰ্ভৰ হৈ যাওঁ আৰু পিছত যেতিয়া তেওঁলোকে এটা ডাঙৰ প্ৰতিষ্ঠান হৈ যায় তেওঁলোকে লাভান্বিত হৈ যায় তেওঁলোকৰ বিজনেছখন ডাঙৰ হৈ যায় তেওঁলোকে তেতিয়া লাহে লাহে পাব্লিকক মাধমাৰ কৰিবলৈ আৰম্ভ দিয়ে সো আচলতে সেইটো চিন্তনীয় বিষয় নোহোৱাও নহয় এতিয়া আহিছোঁ আমাৰ শেষ কৃষি আইনখনলৈ যিখন দ্য এছেঞ্চিয়েল কমোডিটিজ এক্ট হোৰ্ডিং বুলিও কয় যাক 2020 সো এইখন আইন অহাৰ ফলত বন্ধু বান্ধৱীসকল এতিয়া কি হ'ব যে আগতে আমাৰ এই APMC হওক বা FCA হওক আমাৰ
খাদ্য সামগ্ৰীবিলাক তেওঁলোকে মানে যধে মধে ষ্টৰ কৰি ৰাখিব নোৱাৰিছিলে, ঠিক আছে। মানে যিমান ইচ্ছা সিমানে ষ্টৰ কৰি ৰাখিব নোৱাৰিছিলে। কাৰণ তেনেকুৱা প্ৰথমতে মানে দণ্ডনীয় আছিলে। কিন্তু এতিয়া এই আইনখন অহাৰ পিছত এতিয়া আমাৰ প্ৰাইভেট যিবিলাক ডাঙৰ ডাঙৰ বেপাৰী বা প্ৰতিষ্ঠানে খেতিয়কসকলৰ পৰা যিবিলাক শস্য ক্ৰয় কৰিব কিনিব, সেইবিলাক আচলতে তেওঁলোকে যিমানে ইচ্ছা সিমানে কিনি পেলাই ষ্টৰ কৰি ৰাখিব পাৰিব, ঠিক আছে। অৱশ্যে কেৱল যুদ্ধ বা কিছুমান ইমাৰ্জেঞ্চি সময়ত, যুদ্ধ বানপানী ইত্যাদি, সেই সময়তহে তেনেকুৱা কৰিব নোৱাৰিব। কিন্তু তাৰ বাহিৰে বাকী সময়ত এই প্ৰাইভেট প্ৰতিষ্ঠানসমূহে বা এই ডাঙৰ ডাঙৰ বেপাৰীবিলাকে যিমানে ইচ্ছা সিমানে আচলতে উৎপাদিত শস্যবিলাক নিজৰ ষ্টৰেজত জমা কৰি ৰাখিব পাৰিব। এইটো আচলতে এতিয়া দণ্ডনীয় নহ'ব, ঠিক আছে। চ' এইটো এটা বহুত ডাঙৰ কিন্তু চিন্তনীয় বিষয়। আৰু এইটোৱে আচলতে মানে বস্তুৰ যে দাম বঢ়োৱাৰ ক্ষেত্ৰত এইটো এটা মানে অৱদান নবঢ়াব তাৰ কোনো মানে নাই বন্ধু বান্ধৱীসকল। কাৰণ আমি দেখি আহিছোঁ চৰকাৰী আইনমতে দণ্ডনীয় হোৱাৰ পিছতো এনেকুৱা কাম আগে পিছে কৰি আহিছে বহুত ডাঙৰ ডাঙৰ বেপাৰীবিলাকে। ষ্টৰ কৰি ৰাখি থৈ দিয়ে খাদ্য সামগ্ৰীবিলাক, যাৰ ফলত বস্তুৰ দাম বাঢ়ে। এনেকুৱা যে নহ'ব সেই কথা নুই কৰিব নোৱাৰি। কাৰণ খেতিয়কসকলে এইটো চিন্তা কৰিছে যে যেতিয়া তেওঁলোকৰ উৎপাদিত শস্যবিলাক মানে এভেইলেবল থাকিব, বজাৰত সেইবিলাকৰ দাম কম থাকিব, তেতিয়া এই মানে প্ৰাইভেট প্ৰতিষ্ঠানবিলাকে, প্ৰাইভেট ডাঙৰ ডাঙৰ বেপাৰীবিলাকে তেওঁলোকৰ পৰা উপৰ্যুপৰি মানে বহুত পৰিমাণে তেওঁলোকৰ পৰা কম দামত তেওঁলোকৰ শস্যবিলাক কিনি লৈ যাব আৰু মানে ষ্টৰ কৰি ৰাখিব। কিন্তু যেতিয়া মানে তেওঁলোকৰ শস্যবিলাকৰ দাম মানে বাঢ়ি যাব মাৰ্কেটত, মানে ছাপ্লাই কমি যাব, তেতিয়া এই মানে বেপাৰীবিলাকে তেওঁলোকৰ পৰা শস্য হয়তো কিনাৰ পৰা সংকোচ কৰিব পাৰে। ফলত খেতিয়কসকলে অৱশেষত মানে লোকচানৰ সন্মুখীন হৈ নিজৰ শস্যবিলাক বিক্ৰী কৰিবলগীয়া হ'ব পাৰে। চ' এইটোৱে আচলতে কৃষকসকলৰ চিন্তনীয় বিষয়। খেতিয়কসকলৰ আচলতে এইটোৱে ডিমাণ্ড আছিলে যে চৰকাৰে আচলতে এই প্ৰাইভেট কোম্পানীবিলাকক বা ডাঙৰ ডাঙৰ বেপাৰীবিলাকক মানে শক্তিশালী নকৰি কৃষকসকলৰ মানে ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰথমতে দায়িত্বটো পালন কৰিব লাগিছিলে। লগতে তেওঁলোকে মানে ডিমাণ্ড কৰিছিলে যে যিটো চৰকাৰী ন্যূনতম সমৰ্থন মূল্য আছিলে সেইটো আচলতে কৃষকসকলৰ মানে আইনগত এটা অধিকাৰ বনাই দিব লাগিছিলে, যাতে এই মানে প্ৰাইভেট যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী বা বেপাৰীবিলাকে তেওঁলোকক ভৱিষ্যতত শোষণ কৰিব নোৱাৰে। তাৰ বাবে আচলতে কৃষকসকলে ডিমাণ্ড কৰিছিলে। আৰু সেইবাবে এই গোটেই আইনকেইখনৰ আচলতে পাঞ্জাৱ, হাৰিয়ানা তথা বিভিন্ন ভাৰতৰ ৰাজ্যত মানে প্ৰতিবাদ কৰিছিলে খেতিয়কসকলে। চ' বন্ধু বান্ধৱীসকল, এই তিনিখন কৃষি আইনৰ ওপৰত ডিছকাছ কৰিবলগীয়া বিষয়বস্তুখিনি ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে এই আইনকেইখনৰ বিষয়ে অকণমান ধাৰণা ল'ব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ। আৰু যদি কোনোবা নতুনকৈ আহিছে আমাৰ চেনেললৈ তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আমাৰ আগন্তুক ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবলৈ। আৰু বন্ধু বান্ধৱীসকল, এই তিনিখন আইনৰ ওপৰত যিমানবিলাক সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ আগন্তুক আহিবলগীয়া পৰীক্ষাবোৰৰ বাবে, মই তাৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' বনাম, আপোনালোকে নিশ্চিত থাকিব। ধন্যবাদ। জয় অসম।